নমস্কাৰ সকলোকে আদৰণি জনাইছো আজি লৈ আহিছো আনটা নতুন ৰেচিপি আশা কৰো আপোনালোক সকলোৱে ভাল পাব আৰু ভিডিওটো মোৰ স্কিপ নকৰি শেষলৈকে চাব তেন্তে আহক দেৰি নকৰি ভিডিওটো ষ্টাৰ্ট কৰো ইয়া মই লৈছো 1 কাপ জোখৰ চাউল আৰু এই চাউলখিনি তিয়াই মই কুমৰা থৈছিলো আৰু লগতে লৈছো মই ইয়া মাটি দাইল কোলা মাটি দাইল আৰু এইখিনি মই চকুৰাখিনি গুছাই ললো আৰু এতিয়া মই মিক্সি বাটিত বেলেগ বেলেগকৈ পিছি লম মই এই চাউলখিনি ৰাফকে পিছিম মানে বহুত বেছি মই মিহি নকৰো ঠিক মিহি হোৱাৰ আগৰ যেটো পৰ্যায় মই সীমান্তৰে ৰাখিম এয়া চক আৰু অকমান মই পিছিম আৰু এতিয়া মই ইয়াত অকমান জোখৰ পানী দি দিম মানে যাতে বস্তুটো এটা পকৰীৰ কাৰণে জোখৰ হৈ যায় বহুত বেছি পানী দি পেলাই পনিয়া কৰিব আমি নালাগে কাৰণ যেটো পকৰীৰ হিচাপত হ'ব তাৰ কাৰণে অকমান জাস্ট পানী দি পেলাই পুনৰ মাৰি পেলাই আমি সীমাটো ৰাখি দিব লাগিব এইটো সক ইয়াৰ মিক্সাৰটো না বেছি পনিয়া হৈছে না বহুত ডাঠ হৈছে এটা হিচাপত মই ৰাখি দিছো যাতে মই এটা তেলত দিউতে মই টুপ টুপকৈ দিব পাৰো আৰু সেইটো হিচাপতে মই ইয়াক পনিয়া কৰিছো আৰু এতিয়া মই এই মাটি দাইলখিনি মই পিছি লৈছো আৰু ইয়াতো খুব কম পানী দি পেলাই পিছি দিম যাতে বহুত বেছি পনিয়াও নহয় বেছি ডাঠো নহয় এই চাউলৰ যেটো পেষ্ট মই বনাইছো তাৰ ঠিক তেনেকুৱা নিচিনাকৈ মই পেষ্ট কৰি লম আৰু ইয়াত চক মই খুব কম পানী দিছো কিন্তু বেছি পানী মই নাই দিয়া আৰু এইখিনি মোৰ পুৰা পেষ্ট কৰা হৈ গৈছে আৰু ইয়াৰ মিক্সাৰটোলে আপোনালোকে মন কৰিব পাৰে বহুত বেছি পনিয়া নাই হোৱা আৰু এই মিক্সখিনি মই এই চাউলৰ গুৰিৰ লগত মই মিলাই দিছো আৰু এতিয়া মই লৈছো দুটা সিজোৱা আলু আৰু এই আলুকিটা মই আগতীয়াকৈ সিজাই থৈছিলো আৰু এই আলুকিটা মই বাকলি গুছাই পেলাই ইয়াত পেষ্ট কৰিম কিন্তু মই ইয়াত কোনো ধৰণৰ পানী নিমিহলাও আৰু এনেকৈ ইয়াত মই খুব ধুনীয়াকৈ গ্ৰাইণ্ড কৰি লম ইয়া সক মিক্সি বাটিটোলে আপোনালোকে মন কৰক খুব ধুনীয়া এটা পেষ্ট হৈছে কিন্তু ইয়াত মই কোনো ধৰণৰ পানী মিলোৱা নাই এনেকুৱা এটা ঠিক টেক্সচাৰতে আমি গুটে বস্তুটো গ্ৰাইণ্ড কৰিব লাগিব পিচিব লাগিব আৰু এতিয়া মই এই গুটে মিক্সাৰটো যেটো মই চাউলৰ গুৰি আৰু দাইলৰ গুৰি বনাইছিলো তাত মই মিলাই দিছো আৰু ইয়া মই এখন মছলাৰ প্লেট মই ৰেডি কৰি লৈছো যিখিনি মই এই মিক্সাৰটোত মিলাম আৰু প্ৰথমতে মই দিছো 1 চামুচ ইয়া জিৰা গুটি গোটা জিৰা আৰু ইয়া দিছো মই জালুকৰ গুৰি নেক্সট দিছো মই ইয়া জলকীয়া মই বেছি নাই দিয়া যেহেতু আমাৰ ঘৰত সৰু সৰু লৰাচলি আছে খোৱা সেইকাৰণে মই বহুত বেছি নাই মিলোৱা আৰু আপোনালোকে বিচাৰে বেছিকৈ দিব পাৰে কোনো কথা নাই লগতে দিছো মই নৰসিংহৰ পাত এয়া খুব পিহনাত পিহি লোৱা আদাও মই মিলাইছো আৰু এয়া অকমান কালাৰটো ভাল হ'ব কাৰণে হালধি দিছো হালধি গুৰিটো অপচনেল হয় পাৰিলে থাকিলে দিব আৰু যদি ইচ্ছা কৰে যদি নিবিচাৰে নিদিলেও হয় আৰু মোৰ হিচাপ অনুযায়ী নিমখ দিছো প্ৰথমতে মই কমাই দিছো যদি পিছত দৰকাৰ হয় মই আৰু অকণ নিমখ লাগিলে মিলাই দিম আৰু এতিয়া গুটে ভালকে এই মিক্সাৰটো মই লৰাই দিছো আৰু এতিয়া মই মিলাইছো অকমান খোৱা সোডা বেকিং সোডা আৰু এইখিনি দি পেলাই মই ভালকৈ মিক্সাৰটো মিক্স কৰিম আৰু অলপ সময়ৰ কাৰণে মই ঢাকি থৈ দিম মই গুটে মিক্সাৰটো 15 মিনিট সময়ৰ কাৰণে ঢাকি থৈছিলো আৰু ইয়া সক এটা সুন্দৰ মিক্সাৰ হৈছে বহুত ধুনীয়া টেক্সচাৰ হৈছে খাবলৈটো বহুতেই ভাল হ'ব এতিয়া আমি ইয়াক ৰেডি কৰিম পকৰীৰ কাৰণে আৰু এতিয়া এখন কেৰাহীত মই তেল গৰম হ'বৰ কাৰণে দিছো মই সৰু মাটি কেৰাহী লৈছো যাতে তেলটো সৰহ হৈ যায় আসলতে বহল কেৰাহী হলে তেলও বহুত বেছি লাগে আৰু এনেকৈ মই ইয়াত দি দিছো এই মিক্সাৰখিনি আৰু এটা পকৰী শেপ দিছো চামুচৰ সহায়ত যদি আপোনালোকে বেলেগ ধৰণে বিচাৰে তো আপোনালোকে বেলেগ বেছি ডাঙৰকৈ কৰিব পাৰে বা হাতেৰে দি পেলাই সৰু সৰুকৈ বনাব পাৰে আৰু দুইটা সাইড মই দি দিম যাতে দুইফালে সিজি যায় এটা সাইড অলপ সিজি যোৱাৰ পাছত মই দুইটা ইটো সাইড মই দি দিছো আৰু এনেকৈ দি দিয়াৰ পাছত যেতিয়া সম্পূৰ্ণ সিজি গৈছে তেতিয়া মই কাঢ়ি লৈছো কেৰাহীৰ পৰা আৰু বাকি যিখিনি পকৰি আছে সেইখিনি মই লাহেকে মই বনাই যাম আৰু এইদৰে মই বাকি যিমানখিনি আছিল মই বনাই পেলালো মই গুটেখিনি ভিডিও কৰি মই দেখুৱা নাই আপোনালোকক এটা প্ৰমাণ হিচাপত দেখুৱাই দিছো সক কিমান টা কুৰকুৰে হৈছে আৰু যেটো বেচনৰ পকৰি বা বেলেগ বনালে অকমান পাছত হিমিকি যায় হেতু নাথাকে আসলতে ইয়াত মই নিজে দুবাৰ বনাই পেলাই আপোনালোকক দেখুৱাইছো এই পকৰিটো আৰু আপোনালোকে এটো মসমুচিয়া হৈ থাকে বহুত দেৰিলৈকে যদি আপোনালোকে চাউল আৰু এনেকে খুনি পেলাই থৈ দিব পাৰে তেতিয়া ফ্ৰিজত থৈ দিলে এনেকে বনাই খুৱাব পাৰিব বহুত ধুনীয়া হয় খাবলৈ বহুত টেষ্টি হয় আৰু স্পাইসি হয় চাটনি লগত লৈ খাব পাৰে চাহৰ লগত লৈ খাব পাৰে ভিডিওটো শেষলৈকে চাওঁবে আপোনালোক সকলোকে থাকিল মোৰ ফালৰ পৰা অশেষ ধন্যবাদ আৰু কেনেকুৱা পালে আপোনালোকৰ মতামত কমেন্টত জনাব আৰু যদিহে ভাল পাইছে তেন্তে প্লিজ এটা সাবস্ক্ৰাইব কৰিব আৰু কাষৰে থকা বেল আইকনটো ক্লিক কৰি অল বুলি প্ৰেছ কৰি দিব যাতে মোৰ আহিবলগীয়া ভিডিওৰ সকলোখিনি নটিফিকেশন আপোনালোকে সহজতে পাই যায়
আৰু পুনৰ নতুন ৰেচিপি লৈ অহাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ এইটো ব্লগ সামৰিছোঁ। ধন্যবাদ।